নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ষষ্ঠ অধ্যায় এক মেৰু বিশিষ্ট বিশ্বত আন্তৰ্জাতিক সংগঠন এইচএছ ছেকেণ্ড ইয়াৰৰ পলিটিকেল সায়েন্সৰ 6 নম্বৰ অধ্যায়টিৰ বিষয়ে আলোচনা কৰিম। 6 নম্বৰ অধ্যায়টিৰ 1 নম্বৰীয়া প্ৰশ্ন কেইটামান যুগুতোৱা হৈছে, যিকেইটা প্ৰশ্ন খুবেই গুৰুত্বপূৰ্ণ ফাইনেল পৰীক্ষাৰ বাবে। ইয়াত প্ৰথম প্ৰশ্নটো আছে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য কিমান আছে? 5খন সদস্য ৰাষ্ট্ৰ আছে। 2 নম্বৰত আছে, ৰাষ্ট্ৰসংঘৰ প্ৰথম গৰাকী সচিব প্ৰধান কোন আছিল? উত্তৰটো হ'ব টাইবি লাই। 3 নম্বৰত আছে, ৰাষ্ট্ৰসংঘৰ চনত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল? উত্তৰটো হ'ব 51খন। 4 নম্বৰত আছে, ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধান গৰাকীৰ নাম কি? উত্তৰটো হ'ব এণ্টনিঅ গুটাৰেভ। 5 নম্বৰত আছে, কোনটো দিন ৰাষ্ট্ৰসংঘৰ দিৱস হিচাপে পালন কৰা হয়? 24 অক্টোবৰ। ৰাষ্ট্ৰসংঘৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰটো হ'ব 1945 চনৰ 24 অক্টোবৰ। 7 নম্বৰত আছে, ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? 193খন। 8 নম্বৰত ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা? উত্তৰটো হ'ব 6টা। ভাৰত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য হয়নে? উত্তৰটো হ'ব হয়। ইয়াৰ উপৰিও 2 নম্বৰীয়া প্ৰশ্ন যুগুতোৱা হৈছে 6 নম্বৰ অধ্যায়টিৰ পলিটিকেল সায়েন্সৰ। প্ৰথম প্ৰশ্নটো আছে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ স্থায়ী আৰু অস্থায়ী সদস্য আছে কিমানজন? কিমান আছে? 5খন স্থায়ী আৰু 10খন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে। 2 নম্বৰৰ প্ৰশ্নটো হ'ল, মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত থকা 2টা NGOৰ নাম লিখা। এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু 2 নম্বৰটো হিউমেন ৰাইট ৱাচ। 3 নম্বৰ প্ৰশ্নটো আছে, ৰাষ্ট্ৰসংঘৰ 2টা অংগৰ নাম লিখা। সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদ। 4 নম্বৰত আছে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম লিখা। আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন দেশ। 5 নম্বৰত আছে, ৰাষ্ট্ৰসংঘৰ কেই ধৰণৰ সংস্কাৰৰ প্ৰয়োজন হৈছে? ৰাষ্ট্ৰসংঘৰ উত্তৰটো হ'ল, ৰাষ্ট্ৰসংঘৰ 2 ধৰণৰ সংস্কাৰৰ প্ৰয়োজন হৈছে, যেনে সাংগঠনিক দিশ আৰু প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত সংস্কাৰ, ইয়াৰ ক্ষেত্ৰাধিকাৰৰ ভিতৰৰ পৰা বিষয়সমূহৰ সংস্কাৰ। ইয়াৰ উপৰিও 4 নম্বৰৰ প্ৰশ্ন যুগুতোৱা হৈছে, প্ৰথম প্ৰশ্নটো আছে, ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ প্ৰদান কৰিব লাগে বুলি ভাবানে? যুক্তি দিয়া। নাইবা ইয়াৰ উপৰিও এনেকৈ প্ৰশ্ন আহিব পাৰে, নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী পদৰ দাবীৰ যুক্তিযুক্ততা ব্যাখ্যা কৰা। ভিডিঅ'টো দীঘল হোৱাৰ বাবে মই ৰিডিং পঢ়া নাই, আপোনালোকে বহীত ধুনীয়াকৈ লিখি ল'ব ভিডিঅ'টো চাই। প্ৰশ্নটো তাক ধুনীয়াকৈ দিয়া আছে, প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে। আৰু এটা 4 নম্বৰৰ প্ৰশ্ন চাওক, ৰাষ্ট্ৰসংঘক এক নিখুঁত সংগঠন বুলি ভাবানে? যুক্তি দিয়া। চাওক ভিডিঅ'টো চাই মেলি আপোনালোকে যদি বহীত লিখি ল'ব বিচাৰে তেন্তে ধুনীয়াকৈ বহীত লিখি ল'ব পাৰিব। ইয়াৰ উপৰিও 3 নম্বৰৰ এটা প্ৰশ্ন আছে, প্ৰশ্নটো হৈছে, ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন আৰু ভৱিষ্যত সম্পৰ্কে আলোচনা কৰা। চাওক উত্তৰটো ধুনীয়াকৈ লিখা আছে, আপোনালোকে বহীত লিখিও ল'ব পাৰিব। ইয়াৰ উপৰিও 6 নম্বৰীয়া এটা প্ৰশ্ন আছে, চাওক 2012 চনত আহিছিল। এই প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ 2022 চনৰ বাবে ফাইনেল পৰীক্ষাৰ বাবে। প্ৰশ্নটো আছে, শীতল যুদ্ধত ৰাষ্ট্ৰসংঘৰ কি পৰিৱৰ্তন হৈছে? চাওক ধুনীয়াকৈ আপোনালোকে প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে, ইয়াত লিখি ল'ব পাৰিব। এইটো চাওক ধুনীয়াকৈ আপোনালোকে উত্তৰটো বহীত ধুনীয়াকৈ লিখি ল'ব পাৰিব। ইয়াৰ উপৰিও 2 নম্বৰত আছে 6 নম্বৰীয়া প্ৰশ্ন, বৰ্তমান বিশ্বৰ পৰিপ্ৰেক্ষিত ৰাষ্ট্ৰসংঘক এক প্ৰয়োজনীয় সংগঠন বুলি ভাবানে? যুক্তি দিয়া। ইয়াত চাওক উত্তৰটো আপোনালোকে ধুনীয়াকৈ লিখি ল'ব পাৰিব, উত্তৰটো ধুনীয়াকৈ দিয়া আছে ইয়াত চাওক। গতিকে ভিডিঅ'টো শেষ কৰাৰ আগত সৰু এটা ৰিকুৱেষ্ট কৰিম, যদি আমাৰ এই চেনেলটো নতুন চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নিতৌ নতুন ভিডিঅ'সমূহ পাই থাকিব। ধন্যবাদ।